গাইজ চাকি দিবলৈ যাওঁ ৰাইজ আপোনালোকৰ শিৱৰাত্ৰি কেনেকুৱা গ'ল? আমাৰো মানে ভালে ভালে গ'ল দিয়ক। দিনটো ডিউটি কৰি আহি গধূলি গা পা ধুই মন্দিৰত চাকি দিব যাবৰ কাৰণে ওলাইছোঁ। এই দিনটোৰ কাৰণে যে কিমান হেঁপাহেৰে বছৰটো ৰৈ থাকোঁ, বহুত বেছি ভাল লাগে শিৱৰাত্ৰিৰ দিনটো। সকলোবিলাক অনুষ্ঠানেই ভাল লাগে, কিন্তু এই শিৱ পূজাৰ দিনটো যে সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু ভাল নালাগিবনো কিয় কওকচোন, গাঁওখনত যেতিয়া ইমান ধুনীয়াকৈ অনুষ্ঠান এটা পতা হয় ন, সকলোৰে ভাল লাগিব। আৰু আমাৰ গাঁৱৰ ল'ৰাখিনিৰ কথা যে একদম শলাগ ল'বলগীয়া। প্ৰত্যেক বছৰে শিৱৰাত্ৰিখন আমাৰ গাঁৱত বহুত ডাঙৰকৈ আৰু বহুত ধুনীয়াকৈ পালন কৰা হয়। আৰু আমি গধূলি চাকি বন্তি জ্বলাই আতচবাজি চালোঁ, তাৰপিছত আকৌ আৰতিও চালোঁ, এইফালে আকৌ নামো আছিল নহয়, নামো অকণমান চালোঁ। আৰু শেষত আহিল একদম টান কামটো, মানে এই প্ৰসাদ বিতৰণৰ কামটো। আৰু টান বুলি কিয় কৈছোঁ জানেনে, মানে এই ঘোটাখিনি যে আছে সেইখিনিৰ লগতে পঞ্চামৃতখিনি, এইখিনিৰ কাৰণে যে কিমান হাল্লা, সকলোৰে মানে বহুত বেছি খাই ভাল লাগে যে এইকাৰণে। আৰু দিনটো যিহেতু পূজাৰ একো কাম কৰিব পৰা নাছিলোঁ, মানে লাগি দিব পৰা নাছিলোঁ নহয় ডিউটিৰ কাৰণে, সেইকাৰণে ৰাতি অকণমান প্ৰসাদখিনি বিলাই দিলোঁ। আৰু এনেকৈ ৰাইজৰ কাম কৰি ভালো লাগে ন। আৰু শেষত প্ৰায় 11টামান বজাত আমি ভোগ খালোঁ, খিচিৰি, পায়স, সৰু আলু ভাজি এনেকৈ খালোঁ, বহুত টেষ্টি হৈছিল। বাকী আপোনালোকে জনাব আপোনালোকৰ শিৱৰাত্ৰি কেনেকুৱা গ'ল। আজিলৈ ইমানেই আছিল, বাই।